কোৱাচোন ভণ্টি তুমি কোনটো স্কুলত পঢ়া? 5 নং ধনচিৰি এলপি স্কুলত। কি ছাৰজন কি কি কৰে ছাৰজনে? সীমাতে আৰু এনেকা ধৰে ইয়াতে য'তে ত'তে ধৰি থাকে আৰু এনেকা গান বজায় ক্লাছত পঢ়ালে এনেকা কৰে আৰু এইটো ছাৰক কৈছে এনেকা এইটো আৰু ছাৰে কৈছে এনেকা ছাৰে কৰিছে এইটো কাকো নকবা বুলি কৈছে। এইটো গংগে খদাল ছাৰে কৈছে। গংগে খদাল ছাৰে কি পঢ়ায় তেওঁ? প্ৰেচিডেণ্ট স্কুলৰ প্ৰেচিডেণ্ট। হয়। তোমালোকক কৈছে ন? আমাক কৈছে। এতিয়া ছাৰে কিমান দিন ধৰি এনেকুৱা কৰি আছে তোমালোকক? ইমান বছৰ হৈছে কৰি থাকে এনেকা। হয়। আৰু কি ক'বা ছাৰজনৰ নাম কি? ছাৰজনৰ পদ্ম অলি। আৰু এবাৰ কোৱাচোন কি কি কৰে গোটেইখিনি? গোটেইখিনি ইয়াতে চিমাটি থাকে আৰু এনেকা ধৰি থাকে আৰু বেয়া জেগাত ধৰে আৰু এইটো গংগে খদাল ছাৰে প্ৰেচিডেণ্ট তাকে কৈছে ছাৰবিলাকে যিকোনো কৈছে এইটো কাকো নকবা। গংগে খদাল ছাৰে কেতিয়া কৈছে তোমালোকক? আজি কৈছে। আজি ৰাতিপুৱা কৈছে। সেনেকৈ কৈছে ন? আজি তাৰমানে আমাৰ 5 নং ধনচিৰি প্ৰাথমিক বিদ্যালয়ত এইখিনি কাণ্ড হৈছে মানে যে আমি ল'ৰা ছোৱালীক স্কুলত পঠাওঁ ন, পঢ়িবৰ কাৰণে পঠাওঁ, কিন্তু তাতে শিক্ষকসকলে বেয়া ধৰণৰ ব্যৱহাৰ কৰিছে। কাৰণ যিবিলাক ছোৱালী আছে ক্লাছ 5ৰ ষ্টুডেণ্ট আছে সিহঁতক বেকটাচ কৰি থাকে। কিন্তু এয়া কাণ্ড আজিয়ে হোৱা নাই, আজি কমচে কম যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা হৈছে চাগে, ইমান এটা গম পোৱা নাই। কিন্তু পদ্মৱলী শৰ্মা 5 নং ধনচিৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰ্তমানলৈকে আছে। তেওঁ অৱসৰপ্ৰাপ্ত হ'ব 3 মাহৰ আছে আৰু সময়টো 3 মাহ আছে। তো সেইখিনি সময়ত এনেকুৱা হৈছে যে এই অৱসৰ লোৱা বয়সত যি আমাৰ নাতিনা তাৰমানে সিহঁতৰ নাতিনাইতো হ'ল ন, যে 12 বছৰ 11 বছৰ ষ্টুডেণ্টবিলাকতো সিহঁতক যদি ভালদৰে জ্ঞান দিবৰ কাৰণে পঠাই দিওঁ তো সিহঁতে কলা বোকা লৈ পেলাই ৰাখি ইফালে চুৱে সিফালে চুৱে গ'লে আমি মাক দেউতাকে কিহত পঠাই দিম? বেয়া ভিডিঅ' দেখাই পেলাই এয়া কিবা জুবিনৰ বেলেগ দেখাম বুলি পেলাই কয় ষ্টুডেণ্টবিলাকক। মানে এয়া ক্লাছ 5ৰ ষ্টুডেণ্ট ক্লাছ 3, 4 সেইবিলাকৰ নাই, কিন্তু অকল ক্লাছ 5ৰখিনি কৈ আছে। কিন্তু সেই ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক তেনেকুৱা কৰে বোলে। সেইকাৰণে আমি কথাখিনি যোৱাকালি গম পাই পেলাই আজি আমি ৰাতিপুৱাই আমি 2 নং ধনচিৰি গাঁৱৰ ৰাইজে গৈ পেলাই স্কুলত জনালোঁ যে প্ৰধান শিক্ষক শ্যাম ছাৰ তেখেত নহয় বৰ্তমানৰ শ্যাম ছাৰ হৈ আছে তেখেতক সুধিলোঁ যে ছাৰ আমি এনেকুৱা তেনেকুৱা আহিছোঁ, শুনি পেলাই কেনেকুৱা কি হয় বুলি ক'লে। ছাৰেও শুনা নাছিল কথাটো, ছাৰেও গম পোৱা নাছিল, জানা নাছিল যে তেখেতে ক'লে কেনেকুৱা কি হয় আমিও নাজানো, সুধি চাম, আমি এটা আলোচনা কৰোঁ, আমাৰো স্কুলৰ ইউনিয়ন এটা আছে ন, সেনেকুৱা ক'লে। তেতিয়াহ'লে ইয়াতে আহি এতিয়া পঢ়া শুনা চলি আছে, এতিয়া তেনেকুৱা হাল্লা গোল্লা একো কৰিব নালাগে, আমি 2টা বজাত তোমালোকে য'ত মাতা তাতে উপস্থিত হ'ম, এনেকুৱা ক'লে। তো সেইখিনি কোৱাৰ পিছত আমি গাঁৱৰ ৰাইজে উভতি অহাৰ পিছত তেতিয়া আমি আমাৰ 3 নং ধনচিৰিত ক্লাবত মাতিলোঁ। তেতিয়া ছাৰে কৈছে 2টা বজাত আহিম কৈছে। মানে আমি 3 নং ধনচিৰি ক্লাবত 2টা বজাৰ পৰা ৰৈ আছোঁ। ফোন কৰি পেলাই 2জন ছাৰ আহিল সেই স্কুলৰ 2জন শিক্ষক আহিল। শিক্ষক অহাৰ পিছত কি হ'ল, আমি 4টা 5টালৈকে ৰৈ আছোঁ ইয়াতে। ছাৰক ফোন কৰোঁতে কয় মই ঘৰত আছোঁ অলি ছাৰে কয়। ফোন লাগি আছিল তেতিয়ালৈকে, মই আহি আছোঁ বুলি ক'লে। তো আহি আছে ন, এইটো গাঁৱৰ ৰাইজে মিলাম আমি, সেইখিনিলৈকে আমাৰ একো কথাই নাই। সেইখিনি কোৱাৰ লগত পিছত আহি আছোঁ কয়তো নাহে মানুহটো। সেইকাৰণে আমি গাঁৱৰ ৰাইজে উঠি ছাৰৰ ঘৰত গ'লোঁ আমি, গোটেই গাঁৱৰ মানুহ। কিন্তু তাত গৈও আমাক মানুহজনক উলিয়াই দিয়া নাই। উলিয়াই নিদিয়াৰ পিছত পুলিচক ফোন কৰা হ'ল। পুলিচে আহি আৰু পদ্মৱলী ছাৰৰ ঘৰত উপস্থিত হ'ল, কিবা কিবি সোধ-পোছ কৰিছে। কিন্তু আমি বিচাৰি গৈছিলোঁ কি আমাৰ যিজনী ছোৱালী আছে সেই ছোৱালীজনীক আমাৰ ন্যায় লাগে। সেই ছোৱালীজনীৰ ন্যায় বিচাৰি আমি পদ্মৱলী ঘৰৰ গৈছিলোঁ চবে কিন্তু আজি পুলিচে আহি আমাক সেই ন্যায় নিদিলে। আজি উল্টা আমাৰ ছোৱালীক লৈ গৈছে থানাত।
কিবা বোলে লিখিব লাগে কেছ বনাব লাগে নে কিবা বনাব লাগে তেনেকুৱা বুলি লৈ গৈছে কিন্তু কি কৰে কি নকৰে আমি সেইটো নাজানো কিন্তু আমাৰ ছোৱালী আমাক ইয়াতে সহি সালামত লাগে তাৰ লগতে আৰু পদ্মৱলী শৰ্মাক কি হয় তাৰ গ্ৰেপ্তাৰ কৰিব লাগে তাৰ আমাক পাব্লিকক জমা দিব লাগে সেয়া পুলিচে ন্যায় দিব নোৱাৰে ধৰি আনি আমাক দিব লাগে তেনেকুৱা নহয় তাক একেবাৰে জিন্দগী ভৰ জেলত আৰু তেনেকুৱা ধৰণৰ মাষ্টৰ যাতে কোনো স্কুলত উপস্থিত হ'ব নোৱাৰে আৰু স্কুলত কাম নাপায় গোটেইখিনি কাম চাম তাৰ অৱসৰ চবসৰ যিমান পইচা পাতি আছে একোৱে নাপায় তেনেকুৱা কৰি দিব লাগে ছাৰক কিন্তু আমাৰ পাব্লিকৰ পৰা এইটোৱে হয় যে তেনেকুৱা ধৰণৰ কোনো স্কুলৰ শিক্ষক নহওক আমাৰ ল'ৰা ছোৱালী সিহঁতৰ ভৰসাত পঠাই দিওঁ জ্ঞান ল'বৰ কাৰণে তো উল্টা সিহঁতে যদি আমাকে ভয় খুৱাই দিয়ে আমাৰ ল'ৰা ছোৱালী আমি ক'ত পঠাম কি স্কুলত পঠাব লাগিলে মানে আমিতো আমাৰ লগত যাব লাগিব ন আমি সকলোৱে আমি তেখেতৰ লগত গৈ পেলাই আমাৰ ষ্টুডেণ্টৰ লগত বহি আমি পাঠদান কৰিব নোৱাৰোঁ ন তো সিহঁতেতো পাঠদান কৰাব লাগে তো সিহঁতে যদি বেয়া হয় হা সিহঁতে যদি আমি কি কৰিম এতিয়া আমি কাৰ ভৰসাত কৰিম পুলিচক আমি ন্যায় দিবৰ কাৰণে মাতিছোঁ কিন্তু পুলিচে আমাক ন্যায় নিদিয়ে উল্টা আমাৰ ছোৱালীক লৈ গৈছে এইটো কিহৰ কাৰণে লৈ গৈছে আমাৰ ছোৱালীকেইটা আমাক লন বা ভয় খুৱাই ইফালে কয় নেকি সি ছাৰটো এনেকুৱা কৰা নাই বা তই এনেকুৱা কৈছে সেনেকুৱা উল্টাও পাৰে কিন্তু আমাক আমাৰ ছোৱালীক এতিয়া আনি দিব লাগে আৰু এই ছাৰক আমাৰ সন্মুখত আনিব লাগে আমি ৰাইজে যি কৰা কৰিম